Hello guys, welcome back to my channel. Moi Sujata পুনৰবাৰ আপোনালোকৰ ওচৰত মোৰ এটি নতুন ভিডিঅ'ৰ সৈতে আৰু আজিৰ ভিডিঅ'টোত আছে কিছুমান পিকচাৰ্স বুৰ মোৰ জড়িত হৈ আছে এটা মোৰ ব্লগৰ সৈতে আৰু সেই ব্লগটো হৈছে এ শুট ডে যেটো মই সোণাপুৰত কৰিছিলো সোণাপুৰত থকা ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টত কৰিছিলো আৰু সেই শুটটোৰ লগত জড়িত পিকচাৰ্স বুৰে মই আজি আপোনালোকৰ ওচৰত লৈ আহিছো পিকচাৰ্স বুৰ কেনেকুৱানো হৈছে কি ধৰণৰ পিকচাৰ্স বুৰ আহিলে তেওঁলোকৰ তো সেইখিনিয়ে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো চোৱা নাই আগৰ ব্লগটো যদি চোৱা নাই তেনেহলে আপোনালোকে গৈ প্লাই চাই লব মই ডেসক্ৰিপচনত লিংকটো দি দিম তো আৰু এটা কথা ক'বলৈ বাকি থাকিলে যে মোৰ ভিডিঅ'ছবোৰ আহোতে অকমান পলম হ'ল সেইটো কাৰণে একদম সৰি কাৰণ মই একেদিন অকনমান কামত বিজি আছিলো কামত বিজি থকাৰ কাৰণে মই ভিডিঅ'ছবোৰ বনাব পৰা নাছিলো কামৰ পৰা আহি আকৌ আপোনাৰ ভিডিঅ' বনাবলৈ একদম গাত শক্তি নাথাকেগে তো সেইটো কাৰণে মই হেৰি কৰিছিলো আৰু কামৰ লগত জড়িত মানে একেদিন কন্টিনিউয়াসলি কাম কৰোতেও মোৰ অকমান গাটো হেয়া হৈ গল নাই কৰোনা হোৱা নাই ডন্ট वरी কৰোনা হোৱা নাই সো অকমান গাটো বেয়া হোৱাৰ কাৰণেও মই ভিডিঅ'ছবোৰ বনাব পৰা নাছিলো কিন্তু তাত কি এইকিদিন যাওতে মই কি কৰিলো ক'ত ফটোশুট কৰিলো কি কৰিলো সেই গুটেইবোৰৰ মই ব্লগ বনাইছো সো সেইবোৰ লাহে লাহে বাৰু আহি থাকিব আপোনালোকে চাবলৈ পাই থাকিব কিন্তু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে তেওঁলোকৰ মই কৈছো তেওঁলোকৰ কাৰণে বিশেষকৈ একদম বহুত হাৰ্টলি সৰি কৈছো আৰু নতুনকৈ যি সকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক কৈছো যে যদি মোৰ ভিডিঅ'ছবোৰ চাই পেলাই ভাল পায় তেনেহলে do like share and subscribe to like koribo share koribo aru comment kori janabo je video tu thai kenuka pale aru pictures bur aji junbur moi dekham সেই pictures buru kenuka pale apnaloke জনাবলে একেবাৰে নাপাহৰিব আৰু কাখত থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ আহি থকা ভিডিঅ'বোৰ চাই থাকিব পাৰে নটিফাই হৈ থাকিব পাৰে সো বেছি দেৰি নকৰো এতিয়া বলক পিকচাৰ্সবোৰ চাই লওঁ লেটস গেট স্টাৰ্টেড প্ৰথমতে আপোনালোকক সুদক্ষিণাৰ পিকসমূহ দেখুৱাবলৈ লৈছো তাই দেখিছে এটা ব্ল্যাক কালাৰৰ ফ্ৰক পিন্ধিছে আৰু হেয়াৰ ষ্টাইলটো মই এটো দিছিলো আৰু তাই পজো খুব ধুনিয়া দিয়ে হেতু কাৰণে পিকবোৰ ইমান ধুনিয়া আহিছে তাৰ পিছত তাই খাদী কাপোৰৰ ড্ৰেছ এযোৰ পিন্ধিলে এইযোৰ ড্ৰেছ ডিজাইনাৰে বনোৱা তো এইযোৰ ড্ৰেছটো তাই খুব ধুনিয়া লাগিছে দেখিছে আপোনালোকে হেয়াৰ ষ্টাইল একেই আছে মেকআপো একেই আছে কিন্তু তাই বেলেগ পজত ফটো উঠিছে তাৰ পিছৰ ড্ৰেছটো ডিজাইনাৰে বনোৱা তো এইটো ড্ৰেছটো তাই খুব ধুনিয়া লাগিছে এবাৰ তাইক মই এখন শাৰী পিন্ধাই দিলো কিন্তু ইয়াৰ লগত মেকআপটো অকনমান হেভি আছিল ফটোত ইমান ধৰিব পৰা নাই যদিও তাইক দেখিছে কিমান ধুনিয়া লাগিছে আৰু এইবাৰ দেখুৱাবলৈ লৈছো আপোনালোকক কৰিশ্মাৰ ফটো কৰিশ্মাকো খুব ধুনিয়া লাগিছিল তাইক মই নিউড মেকআপ এটা দিছিলো আৰু সাউক তাইক কেপ এটাও পিন্ধিছিল তো ধুনিয়া লাগিছে তাইকো তাৰ পিছত তাই এনেকে বেলেগ এটা ফ্ৰকৰ সতিও উঠিলে তাৰ পিছত তাই মেখেলা চাদৰ এযোৰ পিন্ধি গাৱলীয়া ছোৱালীৰ লুক এটা আনিব ট্ৰাই কৰিছিল আৰু সেইটো লুকটো আহিলেও দেখিছে আৰু এইবাৰ আপোনালোকক দেখুৱাবলৈ লৈছো শুভমৰ পিক তাক দেখিছে কিমান ধুনিয়া লাগিছে পুৰা একদম হিৰোৰ নিচিনা বহি আছে তো এইখিনিয়ে তাৰ আছিল আৰু এইবাৰ সিহঁতে লগ হৈ পেলাই পিকচাৰ্সবোৰ উঠিলে তো এয়া শুভম আৰু সুদক্ষিণা আছিল আৰু এয়া কৰিশ্মা আৰু শুভম সো আপোনালোকে দেখিলে কিমান ধুনিয়া পিকচাৰ্স আহিছে সুদক্ষিণা কৰিশ্মা আৰু শুভমৰ সো এই পিকচাৰ্সবোৰ তুলিছে ভাৰ্গৱ শৰ্মা ফটোগ্ৰাফি বুলি আপোনালোকে চালেও পাব ইনষ্টাগ্ৰামত তো তেওঁ ফটোগ্ৰাফি কৰিছিল খুব ধুনিয়া ফটোগ্ৰাফি কৰিছিল সৰু লৰা হয় কিন্তু বহুত ধুনিয়া ফটোগ্ৰাফি কৰিছিল সৰু লৰা বুলি কিয় কৈছো মুটকে অকমান সৰু হেতু কাৰণে সৰু লৰা বুলি কৈছো তো তেওঁ খুব ভাল ফটোগ্ৰাফি কৰিছিল আৰু আপোনালোকে মেকআপ দেখিছে কিখিনি কৰিছিল কি কৰা নাই তো এইখিনি আপোনালোকে জনাব যে আপোনালোকে কেনেকুৱা পালে মই নকওঁ আৰু বাকি মোৰটো খুব ভালে লাগিলে তাত গৈ পেলাইও আৰু সিহঁতৰ লগত টিম ওয়াৰ্কটো কৰি পেলাই খুব ভাল লাগিলে আৰু আপোনালোকক আকৌ কৈছো জুনে চোৱা নাই ব্লগটো চাব এবাৰ হলেও খুব ভাল পাব ব্লগটো তো এইখিনি আসলে মোৰ ক'বলগীয়া যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে তেনেহলে মোক কমেন্টত জনাব পাৰে আৰু মোৰ ইনষ্টাগ্ৰাম লিংক মই সদায় দিওৱে তাত আপোনালোকে মোক ফলো কৰিব পাৰে আৰু মোক মেছেজো কৰিব পাৰে আৰু যদি কোনবাই নিজৰ ফটোশুট ৰিলেটেড কিবা কথা থাকে তেতিয়া আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে মই লিংকটো সদায় দিয়ে দিও
সো আজিলৈ ইমানতে সামৰিব লাগিব তাৰ আগতে আকৌ এবাৰ কৈ দিও যদি চেনেলটো চাই ভাল যদি ভিডিওস চাই ভাল পাইছে তেনেহলে ডু লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহি থকা ভিডিওছবোৰ আপোনালোকে চাই থাকিব পাৰে সো আজিলৈ ইমানতে সামৰো থ্যাংক ইউ বাই বাই